চাইকেল দুখন লং আৰু এইফালে যে মেইন হাইৱেটো মানে এনেকৈ আগত যালে তাৰে এম্পায়াৰৰ মেইন চকটো আছে। তোৰ চকত তো 30 বছৰৰ পৰা দাদাই এনেকৈ দোকানখন চলাই আছে, ধেমালি নহয়। হেল্ল' নমস্তে বন্ধুসকল, ৰাহুল আৰু মই যে চাইকেলখন লৈ ওলাই আহিছোঁ। ৰাহুলক আজিকালি ৰেগুলাৰ ভিডিঅ'ত দেখুওৱা কৰিছোঁ, কাৰণ সেয়াকে লৈ আহোঁ আৰু বেলেগ কায়ো লগ নাপাওঁ। তো আমি মানে চেঙাৰ পৰা গৈ আছোঁ এম্পাৰা। তো এম্পাৰাত এটা মানে কাম আছে, সেইটো কামটো কৰি মানে ঘূৰি আহিম আৰু মানে চাই থাকক। আৰু এইটো হ'ল মই ভিডিঅ'ত দেখুৱাইছিলোঁ চেঙা গৰখীয়া মন্দিৰ, গৰখীয়া গোসাঁই থান। চাওক, আজি মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নিদিলোঁ, কাৰণ ঘৰত এনেই আছিলোঁ। চাইকেলখন লৈ মানে এটা কাম থকাৰ বাবে এম্পায়াৰলৈ আহিব লগা হ'ল। তো ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, সেইবাবে ভিডিঅ'টো বনালোঁ। ইউটিউবাৰ এজনৰ কামেই হ'ল ভিডিঅ' বনোৱা, সেইবাবে মই ভিডিঅ'টো মানে ষ্টাৰ্ট কৰি মানে গৈ আছোঁ চাই থাকক। তো এইয়ে যে মই মানে কি সৰস্বতী পূজাত পিন্ধিবলৈ এটা মানে চাৰ্ট অৰ্ডাৰ দিছিলোঁ, অলপ ডাঙৰ চাইজ আহি গ'ল। সেইবাবে মানে এখন দৰ্জিৰ দোকানলৈ গৈছোঁ চাৰ্টটো চুজ কৰিবলৈ। আৰু আমাৰ মানে চেঙাৰে এখন ওচৰৰ গাঁও, মানে চেঙাতে পৰে সেইখনো, চেঙা মুছলিম পাৰা। তো তাত এজন মানে দাদা আছে, তেওঁ মানে এইবিলাক কামৰ কাৰণে পূৰা একদম মানে এক্সপাৰ্ট, মানে ধুনীয়া কৰি চুজ কৰে। তো সেইখন দোকানলৈ গৈ আছোঁ আৰু মানে খুব কম দামতে কামবিলাক কৰি দিয়ে। তো বলক চাই থাকক আপোনালোকে। গাইজ মানে কি ইয়াত অলপ ৰখিলোঁ আৰু মই কিয় এম্পায়াৰত আহিছোঁ সেইটো কথা কৈ দিওঁ সকলোকে। তো গাইজ মানে কি এটা মানে চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ, চাৰ্টটো অলপ ডাঙৰ চাইজ আহি গ'ল, মানে কি এম চাইজ দিছিলোঁ হ'লেও অলপ ডাঙৰ আহি গ'ল, কিয় বা নাজানো। তো সেইবাবে এম্পায়াৰত মানে এনেকুৱা এখন স্পেচিয়েলিষ্ট দোকান আছে, মানে সৰু বা ডাঙৰ কৰিব লগা চলা আৰু মানে ফটা চিঙা কাপোৰ, মানে তাত মানে বহুত ভালদৰে মানে চিলাই। তো সেইখন দোকানলৈ গৈ আছোঁ, তো আপোনালোকক দেখাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেল দুখন লং আৰু এইফালে যে মেইন হাইৱেটো মানে এনেকৈ আগত যালে তাৰে এম্পায়াৰৰ মেইন চকটো আছে। তো চকত মানে দোকানখন, তো ইয়াৰ পৰা চকলৈ যাম আৰু তাতে মানে এতিয়া গৈ আছোঁ। এই ভৰিত মানে কাটা লাগি গ'ল, এয়া চাওক। আৰে বাপৰে, এৰা হ'ল গুচাই দিয়ে। তো ইয়াত মানে মই থিয় দি থাকোঁতে দেখাই নাছিলোঁ কিমান ডাঙৰ ডাঙৰ কাটা ইয়াত লাগি গ'ল ভৰিত, চাব পাৰে আৰামছে লম্বে নহয়, বঢ়িয়া। তো কাটা চাটা গুচাই ল'লোঁ, এতিয়া চলো লেটছ গ'। এই কাইট কেডেলৰ পৰা এটা বস্তু শিকিব পাৰে যে প্ৰকৃতিয়ে আমাক কেতিয়াও অনিষ্ট নকৰে, কাৰণ মই তাত যোৱাৰ কাৰণেহে মোক মানে কাটাৰে লাগি ধৰিছে, সিটো নিজে মোক লাগি ধৰিবলৈ অহা নাই। তো তাৰ পৰা আমি এটা শিক্ষা পাব পাৰোঁ। তো দাদাজন মোৰ খুব ভাল চিনাকি, আৰু দাদাজনৰ লগত কথা পাতি ভাল লাগে, সেইবাবে সেইখন দোকানলৈ মই বেছিভাগ যায়ে থাকোঁ। তো দোকানখন আহি পালোঁ, দাদা ইয়াত বহি আছে। তো চাৰ্টটো বেগৰ পৰা ওলাই লওঁ আৰু চুজ কৰোঁ, মানে সৰু কৰোঁ। এতিয়া মানে কি চিলাব পৰা যায় একেবাৰে চব বস্তু, মানে এটা সব ব্লাউজ, চুইজাৰ, পেন্ট শার্ট, ফাটা চিঙা থাকিলে ঠিকো কৰি দিয়া যায় না? সব দেওয়া একদম বিলকুল গোটেই দিম। দোকানখনৰ নাম কি আছিল? বাবুল টেইলাৰ। বাবুল টেইলাৰ্ছ না? পূৰা এম্পায়াৰ এইটো চকৰ পৰা আহি এইখিনিতে দোকানখন। কাপোৰটো ভাল না চলাটোৰ? ভালে কটন না? মজা কাপোৰটো। দিয়া কিমান বছৰ হ'ল? মোৰ মোটামুটি 30 বছৰ হ'ল। তো 30 বছৰৰ পৰা দাদাই এনেকৈ দোকানখন চলাই আছে, ধেমালি নহয়। চেঙাৰ মানে কি প্ৰায়ভাগ মানে দাদাজনক চিনিয়ে পায়, মানে আমাৰ গাঁৱৰ বাদে বেলেগ জেগাৰ পৰা মানুহবিলাকে চাইছে। তো তেওঁলোকৰ কাৰণে ভিডিঅ' তুমি বনাইছোঁ। ক'লে জানে বা চিনে দাদাজন কোন, তো তেওঁলোকৰ বাবে ভিডিঅ'টো নহয়, মানে তেওঁলোকে জানে আৰু জানি কি কৰিব। তো ৰাইজ এতিয়া চাৰ্টটো গাত ফিট খাই নে নাখায় এবাৰ গাত পিন্ধি চাওঁ, তাতে দোকানৰ ভিতৰতে। তো নিশ্চয় ফিট হ'ব লাগে, তো এবাৰ গাত সোমোৱাই চাওঁ ফিট হ'ল নে নহ'ল। তো এম্পায়াৰ মানে মেইন গেটখনৰ পৰা সোমাই আহিলে এইখনে দাদাৰ দোকান, এইখিনিতে। গাইজ মানে কি যিহেতু আমি আহোঁতেও ভিতৰে গাঁৱৰ ভিতৰে আহিছোঁ, যাওঁতেও মানে কি মেইন ৰাস্তাৰে নাযায়, ভিতৰে এই গাঁৱৰ মাজে আহিম এইটো ৰাস্তাৰে যালেও পূৰা মেইন জেগাত যাব পাৰি, গেটখনতে দাদাৰ দোকানক। পৰা চাৰ্ট তাত চুজ কৰি মানে কি মামাৰ ঘৰ আহি পালোঁ। আৰু এটা কথা ক'লে কওঁ, মানে ঘৰৰ পৰা আহোঁতে ভুলি আহিছিলোঁ, আৰু ইয়াৰ পৰা মামাৰ চাইকেলখন লৈ গৈছিলোঁ। মোৰতো যিহেতু চাইকেল নাই সকলোৱে জানেয়ে, তো মামাৰ চাইকেলখন লৈ মানে গৈছিলোঁ। এতিয়া মামাৰ চাইকেলখন ঘৰত দিওঁ আৰু ঘৰত ইয়াৰ পৰা বুলি যাওঁ। তো ৰাহুল কি কওঁ আৰু এই মজা। আহোঁতে গাইজ ভালে হ'ল, ঘৰৰ খুৰাৰে পিলপিলিখন পালোঁ, সেইবাবে উঠি আহিলোঁ।
তো হাইৰ লগতে টাটা বাই বাই কলিকতা বোম্বাই দি আহি পালোঁ ঘৰ। তো ঘৰেদি এতিয়া মানে শিলপিলি নমাই দিছে আৰু ঘৰলৈ মানে ঘৰ আহি পালোঁ আৰু 3 hours later. এতিয়া হৈ গ'ল আবেলি আৰু এটা বহুত ডাঙৰ মানে প্ৰব্লেম হৈ গ'ল মানে চাৰ্টটো তাতে দোকানত পিন্ধি চাওঁতে পুৰা গাত ফিটে হোৱা যেন পালোঁ, সেইবাবে লৈ আহিলোঁ। তো অলপমান হাত দুখন ডাঙৰ আছে, মানে কেনে ডাঙৰ আছে দেখুৱাই মানে চিলাই ধুনীয়াই কৰিছে, একেবাৰে ধুনীয়াকৈ চিলাইছে। মানে হাত দুখন মোৰ তাতে মানে ফিট নহয়, অলপ ডাঙৰ হৈ গ'ল মানে লাগাত কৰি, মানে অলপ বেছি ডাঙৰ হৈ গ'ল। তো ইয়াত আৰু নতুনকৈ চিলাই মানে কালি এবাৰ যাম, আজিতো আৰু আবেলি হৈ গ'ল। তো কালি এবাৰ যাম আৰু এইখিনি পাৰে যদি আৰু অলপমান সৰু কৰি আনিম। তো আজি হ'ল দা নেক্সট ডে আৰু আজি মানে কি চাৰ্টটো পুনৰ মানে হাত দুখন আৰু অলপমান চুজ কৰি মানে ল'ব যাম, নাজানো দিয়ে না নিজে দোকানী। তো কালিতো ভাবিলোঁ পিন্ধি তাত হোৱা বুলি ফিট হোৱা বুলি, এতিয়া ৰাহুল ভাইক মাতিছোঁ, সিও আহিছে। মানে একলাই যাব ভাল লাগে না, তো সেইবাবে দুয়ো যাই আছোঁ। তো চাই থাকক। এতিয়া মানে এম্পাৰ্ক এখন মানে এনেকুৱা দোকান আছে মানে কি চিধা ফটা কাপোৰৰ গাড়ী আহিছে